তো নমস্কাৰ বন্ধুসকল, মোৰ নাম প্ৰণৱ গগৈ। তো আজি আপোনালোকৰ মাজলৈ এটা সুন্দৰ টপিক লৈ আজি এই ভিডিঅ'টি বনাইছোঁ। এই ভিডিঅ'টি মূল লক্ষ্য হৈছে যে এজন মানুহে এটা ডাইৰেক্ট সেলিং নেটৱৰ্ক মাৰ্কেটিঙত কাম কৰি কি ধৰণে সহজে সাকসেছ বুটলিব পাৰে, ইয়াৰে লক্ষ্য হৈছে এই ভিডিঅ'টি। ফাৰ্ষ্ট হৈছে কোনকেইটা কথা জানিলে আমি ডাইৰেক্ট সেলিং নেটৱৰ্ক মাৰ্কেটিঙত সাকসেছ বুটলিব পাৰিম, সেই কথাকেইটা জানো আহক। নাম্বাৰ 1 হৈছে প্ৰডাক্ট নলেজ, নাম্বাৰ 2 প্লান শ্ব', নাম্বাৰ 3 টক স্কিল, নাম্বাৰ 4 লিষ্ট বিল্ডিং, নাম্বাৰ 5 হৈছে গুড কমিউনিকেশ্যন। তো আজি যদি এই পাঁচটা কথা আমি বহলভাৱে আলোচনা কৰি জানি ল'ব পাৰোঁ, ডেফিনেটলি এটা ডাইৰেক্ট সেলিং নেটৱৰ্ক মাৰ্কেটিঙত সাকসেছ বুটলিবৰ কাৰণে আমাৰ বাবে সহজ হ'ব। তো ফাৰ্ষ্ট হৈছে নাম্বাৰ 1 প্ৰডাক্ট নলেজ। প্ৰডাক্ট নলেজ, আপুনি যিটো ডাইৰেক্ট সেলিং নেটৱৰ্ক মাৰ্কেটিঙত কাম কৰি আছে, সেই ডাইৰেক্ট সেলিং নেটৱৰ্ক মাৰ্কেটিঙত কিমান প্ৰডাক্ট আছে আৰু কোনটো প্ৰডাক্টে কেনেকুৱা ধৰণৰ কাম কৰে, কোনটো প্ৰডাক্ট ক'ত দিব লাগে, ক'ত ব্যৱহাৰ কৰে, কেনেকৈ ধৰণে ব্যৱহাৰ কৰে, যদি আপুনি ডেফিনেটলি জানি ল'ব পাৰে, তেতিয়াহ'লে সেই ডাইৰেক্ট সেলিং নেটৱৰ্ক মাৰ্কেটিঙৰ পৰা আপুনি সাকসেছ বুটলিব পাৰিব। নাম্বাৰ 2 হৈছে প্লান শ্ব'। আপুনি যিটো ইণ্ডাষ্ট্ৰিত কাম কৰি আছে, সেই ইণ্ডাষ্ট্ৰিটোত আপুনি ইনকাম প্লানটো যদি নাজানে, তেতিয়াহ'লে ডেফিনেটলি আপুনি সেই ইণ্ডাষ্ট্ৰিটোৰ পৰা সাকসেছ বুটলিব নোৱাৰিব। তো ডেফিনেটলি ফাৰ্ষ্ট হৈছে, তো আপুনি যদি আপুনি প্লানটো যদি সুন্দৰভাৱে শিকি ল'ব পাৰে, তো আপুনি নিজে শিকি বুজি আনক যদি শিকাব পাৰে, ডেফিনেটলি আপুনি এটা ডাইৰেক্ট সেলিং নেটৱৰ্ক মাৰ্কেটিঙত সহজে সাকসেছ বুটলিব পাৰিব। নাম্বাৰ 3 হৈছে টক স্কিল। কথা কোৱা যিটো ষ্টাইল বা কথা কোৱা যিটো ধৰণ, কোন সময়ত কাক কেনেকৈ ধৰণে কথা ক'ব লাগে, আপুনি যদি জানি লয় বা আপুনি জানি বুজি যদি কথা ক'ব পাৰে, ডেফিনেটলি সেই ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰিটোৰ পৰা আপুনি সাকসেছ বুটলিব পাৰিব। তো নাম্বাৰ 4 হৈছে লিষ্ট বিল্ডিং। লিষ্ট বিল্ডিং ডাইৰেক্ট সেলিং নেটৱৰ্ক মাৰ্কেটিঙত অহাৰ লগে লগে ফাৰ্ষ্ট কামটোৱে হৈছে লিষ্ট বিল্ডিং। তো আপুনি যদি ডাইৰেক্ট সেলিং নেটৱৰ্ক মাৰ্কেটিঙত যদি সাকসেছ পাব বিচাৰে, ডেফিনেটলি আপুনি গ্ৰাছ লেভেলৰ পৰাই প্ৰথমৰ পৰাই আপুনি কি কৰিব লাগিব, লিষ্ট বিল্ডিং বনাব লাগিব, মানে মানুহৰ লিষ্ট তৈয়াৰ কৰিব লাগিব। কিয়নো আপুনি বিজনেছ কৰিবলৈ হ'লে তো আপোনাৰ ৰ' মেটেৰিয়েলছ হৈছে মানুহ। আমাৰ ডাইৰেক্ট সেলিং নেটৱৰ্ক মাৰ্কেটিঙত মূলতে আপুনি মানুহৰ লগত কথা পাতিব লাগিব। কাৰ মানুহৰ লগত কথা পাতিব, কোন মানুহৰ লগত কথা পাতিব, তো তাৰ কাৰণে আপুনি এখন লিষ্ট তৈয়াৰ কৰা প্ৰয়োজন আছে। যদি আপোনাৰ লিষ্টখন 200 এবভ পিপুল, মানে 200জনতকৈ অধিকজনী যদি আপোনাৰ সেই লিষ্টখনত মানুহৰ নাম আছে, ডেফিনেটলি আপুনি ডাইৰেক্ট সেলিং নেটৱৰ্ক মাৰ্কেটিঙত আপুনি সাকসেছ বুটলিব পাৰিব। যদি কাৰোবাৰ এতিয়ালৈকে 200জনো যদি হোৱা নাই, তেতিয়াহ'লে আপোনালোকে বঢ়াবলৈ চেষ্টা কৰক। আপোনাৰ নাই, আপোনাৰ যোগেদি অহা মানুহজনৰ যোগেদি ওলাব পাৰে, তো তেখেতলোকৰ লগত সোধা পোছা কৰক, আলোচনা কৰক, তেতিয়া আপুনি সেই ডাইৰেক্ট সেলিং নেটৱৰ্ক মাৰ্কেটিঙত আপুনি সাকসেছ বুটলিব পাৰিব। নাম্বাৰ 5 হৈছে গুড কমিউনিকেশ্যন। আপুনি যদি যোগাযোগৰ সুন্দৰ ব্যৱস্থা কৰিব পাৰে বা মানুহৰ লগত যিটো কমিউনিকেশ্যন, যোগাযোগ, মানুহৰ লগত সম্পৰ্ক যদি সুসম্পৰ্ক গঢ়ি তুলিব পাৰে, ডেফিনেটলি এটা ডাইৰেক্ট সেলিং নেটৱৰ্ক মাৰ্কেটিঙত আপুনি সাকসেছ বুটলিব পাৰিব। কিয়নো আপুনি ডাইৰেক্ট সেলিং নেটৱৰ্ক মাৰ্কেটিঙত ইজনে সিজনক সহায় কৰা এটা খুব সুন্দৰ অপৰচুনিটি আছে, আৰু সহায় কৰিব হ'লে এনকাৰেজ কৰিব পাৰিলেহে আপুনি তেতিয়াহ'লে টিম মনিটৰিং, টিম ধৰি ৰখা যিটো ছিষ্টেম, তেতিয়া আপুনি পাৰিব। সঘনাই এছ'চিয়েটৰ লগত, বন্ধুসকলৰ লগত যোগাযোগ কৰিব লাগিব, আৰু খুব যদি সুন্দৰ যোগাযোগ কৰি ৰাখিব পাৰে, ডেফিনেটলি এটা ডাইৰেক্ট সেলিং নেটৱৰ্ক মাৰ্কেটিঙত আপুনি সাকসেছ বুটলিব পাৰিব। এই 5টা কথা সকলোৱে জানিবলৈ চেষ্টা কৰক, সকলোৱে শিকিবলৈ চেষ্টা কৰক, শিকাবলৈ চেষ্টা কৰক, তেতিয়াহে আপুনি এটা ডাইৰেক্ট সেলিং নেটৱৰ্ক মাৰ্কেটিঙত সুন্দৰভাৱে সাকসেছ বুটলিব পাৰিব। থেংক ইউ। জয় হিন্দ, জয় মাই লাইফ।